কবিতাৰ শিৰোনাম মোৰ সপোনৰ সমাধিত। কথা প্ৰাঞ্জিত বৰুৱা। কেনে আছা তুমি? ভালেই আছা চাগে ন? মই কেনে আছো নুসুধা। ময়ো জীয়াই আছো দিয়া, জহি খহি জীৰ্ণ শীৰ্ণ হৈ সমাধিস্থ হোৱা সপোনবোৰ চাই। মৰমৰ পাহি মেলি ফুলিব খোজোতেইচোন সপোনবোৰ হেৰাই গ'ল, আশাবোৰোচোন মৰহি গ'ল। তোমাৰ সৈতে জীৱন জীয়াৰ যি কল্পনা কৰিছিলোঁ সিও আজি বাস্তৱ নহ'ল। তথাপি তুমি দেখুওৱা ৰঙীন সপোনবোৰৰ মাজতেই স্মৃতিবোৰকে সাৱটি জীয়াই থাকিম বুলি ভাবিছিলোঁ, কিন্তু সিহঁতেও মোক প্ৰতাৰণা কৰিলে। কাৰণ সেই সপোনবোৰ যে আজি সমাধিস্থ। মোৰ সপোনৰ সমাধিত স্মৃতিবোৰো আজি নুমাও নুমাওকৈ জ্বলি আছে দীপ্ত শিখা হৈ। আৰু মই জ্বলি জ্বলি ছাই হোৱা সপোনবোৰ নীৰৱে চাই আছোঁ। নিষ্ঠুৰ অমানিশাবোৰেও আজি আগুৰি ধৰিছে। পোহৰবোৰেও যেন মোৰ অসহায় অৱস্থাটো চাই নীৰৱে চকু লুটুকিছে। নিজকে সান্তনা দিবলৈ গীটাৰখন হাতত তুলি লৈছোঁ আৰু তাৰ ষ্ট্ৰিঙত আঙুলি বোলাই তুলিছোঁ ভগ্ন হৃদয়ৰ সমাধিস্থ সপোনৰ কৰুণ সুৰ। এবাৰ মোৰ সপোনৰ সমাধিটো চাবলৈ নাহা? এবাৰ আহি চাই যাবাহি সপোনৰ সমাধিত। আন একো নহ'লেও কেইডালমান ধূপকাঠি আৰু এথোপা ফুলেৰে শ্ৰদ্ধাঞ্জলিটো জনাব পাৰিবা।